আমি শুক্লাইচাৰ ভঙৰ এজন সাধাৰণ কৰ্মকৰ্তা হিচাপে আজি আপোনালোকক সুখৰ খবৰ এটা দিবলৈ ওলাইছোঁ। আমাৰ কাৰণে ভাল খবৰ, আমাৰ শুক্লাইচাৰ ভঙ সমষ্টিত আমি আগতে আমাৰ বিজেপি দলক মাইনৰিটি মানুহখিনি যিখিনি মুছলমান মানুহ আছিল, আমাৰ এইখিনি মানুহ আমাক কোনোদিনে ছাপোৰ্ট কৰা নাছিল। আমাৰ কাৰণে এতিয়া ভাল খবৰ, সেইখিনি মানুহ কংগ্ৰেছত বা অন্য দলত আছিলে, তেখেতসকলে আমাৰ লগত এতিয়া জইনিঙত আহিছে। গোটেইখিনি আমাৰ ৰামগাঁও গোটেই ৰাইজে জইনিং কৰিছে আমাৰ আজি কেইদিনমান আগতে। তাৰপিছত আমাৰ যোৱাকালি আমাৰ কি হ'ল, 1 নম্বৰ ৰৌমাৰীৰ প্ৰায় 42 জন পুৰুষ মহিলা আমাৰ বিজেপি দলত জইনিং কৰিছে। এইটো আমাৰ কাৰণে একদম শুভ লক্ষণ। আৰু আমি শুক্লাইচাৰ ভঙ ৰাইজ হিচাপে সকলো মুছলমান মানুহখিনিক বা মাইনৰিটি মানুহখিনিক উন্নয়নৰ স্বাৰ্থত আমাৰ বিজেপি দলক তেখেতসকল অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ভৱিষ্যতে বিজেপি দলে তেওঁলোকক যিখিনি উন্নয়ন কৰিব লগা জেগা আছে আমি উন্নয়ন কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু তেখেতসকলে আমাৰ উন্নয়ন দেখা পাই এতিয়া আমাৰ বিজেপি দলৰ ভাৱৱান হৈছে, আৰু এইটো আমাৰ শুভ লক্ষণ। আৰু আমি আমাৰ স্থানীয় ৰণেন্দ্ৰ নাৰ্জাৰীক আমি ধন্যবাদ দিছোঁ। তেখেতৰ প্ৰচেষ্টাত বা তেখেতৰ মানে কেনেকুৱা কাম দেখা পায় বা তেখেতৰ কৰ্ম দেখা পায় আজি আমাৰ মাইনৰিটি মানুহখিনি আমাৰ ওচৰলৈ আহিছে। আমি গোটেই মাইনৰিটি মানুহখিনিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান মানুহে জইনিং আছে? প্ৰায় 42 জন আমি যোৱাকালি কৰিলোঁ। তাৰ আগত আমি এদিন কৰিছিলোঁ, আমি প্ৰায় 56 জন, প্ৰায় মোটামুটি 100ৰ কাষত এতিয়া জইনিং কৰিছোঁ। আমাৰ ৰিচেণ্টলি আৰু এটা জইনিং আছে, আপোনালোকক নিমন্ত্ৰণ কৰিম, তালৈকে আপোনালোকক আহিবৰ কাৰণে মই আহ্বান জনালোঁ। गोजोनथाव खौरां, बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन। जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल। अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों। अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन। गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर, बोरमा, लकेल ना, साम', नारजि, अनला खारै, थास', मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन। बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलिजानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन। आरो नोंथाङा नैबे 9101758967 जानबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन।